नीतीश कुमार को प्रधानमंत्री पद का ऑफर दिया गया था। केसी त्यागी ने एक बड़ा बयान दिया है। उन्होंने ये दावा किया है कि इंडिया गठबंधन की तरफ से नीतीश कुमार को प्रधानमंत्री पद का ऑफर दिया गया था। এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ এক ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। নীতিশ কুমাৰলৈ আহিছে এক বৃহৎ অফাৰ। ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ পদৰ অফাৰ আৰু এনডিএ চৰকাৰ গঠন কৰাৰ পূৰ্বে নীতিশ কুমাৰলৈ আহিছে এই ডাঙৰ অফাৰ। ইয়াকে লৈ এতিয়া ৰাজনৈতিক মহলত সৃষ্টি হৈছে তোলপাৰ। ইণ্ডিয়া এয়াৰলাইন্সৰ ফালৰ পৰা চৰকাৰ গঠনৰ বৃহৎ প্ৰস্তাৱ আহিল জেডিউৰ নেতা কেচি ত্যাগীয়ে দাবী কৰিলে এই কথা। চৰকাৰ গঠনৰ 24 ঘণ্টাৰ পূৰ্বেও নীতিশ কুমাৰলৈ আহিল প্ৰধানমন্ত্ৰী পদৰ বৃহৎ অফাৰ। প্ৰধানমন্ত্ৰী পদৰ বাবে নীতিশ কুমাৰক প্ৰস্তাৱ দিয়ে কংগ্ৰেছ দলে আৰু ইতিমধ্যে জেডিউৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা হৈছিল ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা প্ৰস্তাৱ নীতিশ কুমাৰৰ। জেডিউৰ নেতা কেচি ত্যাগীয়ে দাবী কৰিলে এই কথা আৰু প্ৰধানমন্ত্ৰী অফাৰ পাই এতিয়া এনডিএৰ সৈতে সামিল হৈছিল নীতিশ কুমাৰ। প্ৰধানমন্ত্ৰীৰ অফাৰ পাই এনডিএৰ সৈতে সামিল হৈছিল নীতিশ কুমাৰ। প্ৰধানমন্ত্ৰীৰ লালসাৰে এতিয়া এনডিএৰ সৈতে থাকিব জেডিউ। চৰকাৰ গঠনৰ 24 ঘণ্টাৰ পূৰ্বে নীতিশ কুমাৰলৈ আহিল এক ডাঙৰ অফাৰ, কিয়নো প্ৰধানমন্ত্ৰী পদৰ বাবে এই অফাৰ জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী পদৰ বাবে নীতিশ কুমাৰক প্ৰস্তাৱ দিছে কংগ্ৰেছ দলে আৰু জেডিউৰ ফালৰ পৰা ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰা হৈছে ইণ্ডিয়া এলায়েন্সৰ এই প্ৰস্তাৱ নীতিশ কুমাৰক। केसी त्यागी ने एक बड़ा बयान दिया है। उन्होंने ये दावा किया है कि इंडिया गठबंधन की तरफ से नीतीश कुमार को प्रधानमंत्री पद का ऑफर दिया गया था। इस बयान पर आप क्या जवाब देना चाहेंगे, क्या प्रतिक्रिया है? और उन्होंने इसको अस्वीकार कर दिया। उसी तरह जानकारी हमारे पास नहीं है। क्या ऑफर खुला है? आपको जवाब मिल गया क्या भविष्य में सर नीतीश जी को चैनल तो सब्सक्राइब करिব एंड साथ থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটস পাই থাকে। বাই বাই।